তো হেল্ল' গাইজ, কি খবৰ? বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালোঁ। তো আজি অলপ ফুৰিব যাম। তো অলপ ফুৰি আহোঁ। কিমান আৰু তাতে সোমাই থাকিবি। অলপ আজি অলপ ইণ্টাৰেষ্টিং হ'ব। कौन है ये लोग? कहाँ से आते हैं? এইটো মই গাড়ী ৰখি আছোঁ ষ্টেচনলৈ, তাৰপিছত আকৌ এটা ষ্টেচনত যাব লাগিব। তো চাইডে ভিডিঅ' তো এইটো পালোঁ আহি আমি আবু ধাবি চেণ্ট্ৰেল বাছ ষ্টেণ্ড। তো এইটোকে এতিয়া যাম আৰু ডুবাইত লাগি। এতিয়া এইখনৰ পৰা দেখা পাই নে নাপায় ভিতৰত দেখিছে বাহিৰৰ ফালে গোটেই ষ্টিকাৰ মাৰা কি আছে চাওঁ, যদি পাৰোঁ কৰিম। তো ভিডিঅ'ৰ পৰা ইমান ভালকৈ দেখা নাপায় সেইকাৰণে আৰু ইমান ভিডিঅ' নকৰিলোঁ। তো এয়া পালোঁ আহি আমি আইন বাটুটা মেট্ৰ' ষ্টেচন। তো এইটো ডুবাই পালোঁ আহি। তো এতিয়া যাওঁ। তো লেটছ গ' এতিয়া ডুবাই মেট্ৰ'। তো ডুবাই মেট্ৰ'ৰ ভিউ এনেকুৱা। তো আগতে আৰু ধুনীয়া ধুনীয়া দেখাই আছোঁ। এইখন কি গাড়ী কবিছোঁ, কোনে কোনে জানা? মই চাম কোনে কোনে জানা, নামটো কবি। কি চালিয়া গাড়ী হে, কিমানৰ ড্ৰিম। আহিছিলোঁ ফুৰিবা, জেগা ফুৰিম। এতিয়া বৰষুণত বহি আছোঁ মই। পুৰা বৰষুণ দি আছে আৰু মই এইয়া বিল্ডিং এটাৰ তলত বহি আছোঁ। যাবাই লাগিব আনিছোঁ, ফুৰিব নাপাওঁ নাই কিজানি। ইমান বৰষুণ দি থকাৰ কাৰণে টেক্সি এখন লৈ ল'লোঁ। তো ব'লা মেট্ৰ' ষ্টেচনলৈ যাওঁ, তাৰপৰা আকৌ মেট্ৰ' লৈ যাম আৰু। মানে মই অলপ আউটছাইড গৈছিলোঁ চিটিৰ পৰা, তো সেইটো কাৰণে মেট্ৰ' ল'ব লগা হ'ল। তো এতিয়া কথা নাই, ধুনীয়া এখন লাক্সাৰী টেক্সি লৈছোঁ। এতিয়া মেট্ৰ' ষ্টেচনত যাম, যাই কাৰণে মেট্ৰ' লৈ পূৰা একদম ভিউ চাব যাম। ড্ৰাইভাৰটো বুজাই আছে আৰু অলপ বাটৰ কাৰণে কিমান ঘূৰিব লগা হৈছে। বহুত পানী হৈছে মানে ইয়াতে আজি। এটা 2 কিলোমিটাৰ বাট হওঁতে দিব লগা হৈছে 20 দিৰাম। Dubai Airport, guys. Dubai Airport. Burj Khalifa, guys. Metro station. আৰু এইটো কি বুলি কয় জানাই নহয়, ডুবাই ফ্ৰেম। আৰু নেক্সট এইটো ফিউচাৰ মিউজিয়ামটো বাহিৰৰ পৰা এনেকুৱা দেখা গৈছে, কিন্তু ওচৰৰ পৰা বহুত ডাঙৰ হয়, মোবাইলত অলপ সৰু দেখা গৈছে। আৰু এইটো মেট্ৰ' ষ্টেচনৰ পৰা আমি চিধা গৈ আছোঁ ডুবাই মলৰ ভিতৰেদি এণ্ট্ৰি কৰি আকৌ বুৰ্জ খালিফালৈকে যাম। তো এইটো বুৰ্জ খালিফা, এইটো বাহিৰৰ পৰা ভিউ, মানে যোনফালে খোজকাঢ়িলেও ভিউ একদম চালে। আৰু এইটো আমাৰ শ্বাহৰুখ খান, য'তে হ'লেও পাবাই আৰু, ফেমাছ মানুহ কিং খান। কি চাবি কেনে মাল এখন চাবি গেলা। এই চালা ভিউ ডুবাই মল লগ নাই কোনো, অকলে ঘূৰাইছোঁ আৰু দে। তেতিয়া বৰষুণত ধৰি দেখাই পাইছিলোঁ নহয়, তেতিয়া বৰষুণত বহি আছিলোঁ। কি মস্ত ডিছপ্লে এইখন। कौन है ये लोग? कहाँ से आते हैं? আমাৰ গোটেই গাঁওখনলৈ চেঙাপাৰ এখন গোটাই আহিব। আৰু এই তলত আছে একুৰিয়া। যাই আছোঁ, সেইটো দেখাওঁ। ধুনীয়া ভিউ, এইবিলাক গ'ল চল একদম, মানে কি কবি আৰু। এই চাওঁ এখন এৰ'প্লেনৰ মাথা আনি পেলাই থৈ দিছে। এই তাকে কয় ডুবাই। कौन है ये लोग? कहाँ से आते हैं? তো ডুবাই মল কৰি মোৰ বাহিৰৰ ভিউ এইটো, আৰু ভিতৰৰ ফালে যোৱা নাই। ভিতৰৰ ফালে যাব লাগে, টিকেট লাগে। তো টিকেট লোৱাও নাই, আৰু যাম বেলেগ দিনা যাম, ফুৰিম। আজি টিকেট লোৱা নাই। গাইছ
ভাল বে নাম কি বা আছে পাহৰিলোঁ মই পাইছিলোঁ ভাবিছোঁ এই গছতো চাল বেলেগ মাছ কিন্তু বেলেগ এক্সপিৰিয়েঞ্চ কি গাইছ এইকেইটা কি মই আকৌ ধৰিবই পৰা নাই কি বস্তু এইকেইটা কি কেনে আন বস্তু এইকেইটা অদ্ভুত বস্তুকেইটা আছে দেই সেইটোৱে সেইটো আৰু যিটো মানে চব ডুবাইত আহি চাবা এটা ভিউ চাইছোঁ ভিউ চাওঁ কেনেকুৱা তাক লাগি মনবা লাগি চাইছোঁ বা মই কেমেৰাতে ধুনীয়া নাপায় এয়া ৱাটাৰ শ্ব' হয় তো এখন চাই থাকিব আৰু দেখাই আছোঁ লাহে ডুবাই মলটো ঘূৰিব লাগিলে প্ৰায় একদিনমান লাগবে দে একদিনত ক্লিয়াৰ নহয় এইটো ক'ত আছোঁ গাইছ ক'ত আছোঁ একদম মানে ক'ব নালাগে আৰু মানুহে বিল্ডিং চাবাই আহে বিল্ডিং চাবা বিল্ডিং এটা মানে এনেকুৱা চিষ্টেমত বনাইছি না কেনে এটা লুকুত বনাইছি মানে একদম যোনটো দেখছানে চাওঁ তই কিবা ভাব বনাব পাৰা নেকি কি বনাইছি মানে এইকেইটা বিল্ডিং চাবাই আহে মানে চা না কি ভাই পাগলা হৈ যাবি আৰু ভাই এইবিলাক এই বিল্ডিং ভাই মানে কি ক'ম আৰু এইবিলাক চা না ভাই এইবিলাক লাভ চাপ বনাই থৈ দিছে ভাই লাভ চাপ বনাই থৈ দিছে এইটো কেনেকুৱা লাভ ভাই এইটো কেনেকুৱা লাভ আকৌ অহ বা এইটোৰ পৰা মানে এই একদম বুৰ্জ খালিফাটো পূৰা থাকে এই ষ্টেমফাটো কি ভিউ বে গাইছ আৰু এটা বস্তু দেখাই আছে পূৰা ফেমাছ বস্তু এইটো খালি কথা পূৰা ফেমাছ বস্তু সেইফালে এটা আছে এই মানুহকেইটা আজিকালি নকৰিলা মই যেতিয়ালৈ দেখা পাইছোঁ ডাইনেছৰ গাইছ ডাইনেছৰ হাতী কংকাল কি বুলি বুজা আৰু মই কিবা এটা কৈছোঁ সেইটো তই বুজি ল'বি আৰু মানে তই বুজি পাইছানে এই পূৰা একদম হাতী সেনেকুৱা আৰু হ'ম আৰু মানে একদিনত কৈছোঁ নহয় একদিনত শেষ নহয় মই এদিন আহি গোটাই দেখোঁ ইয়াতে মানে ডাইনেছৰটোৰ বিষয়ে পূৰা একদম বুজি কোনে আৰব্বী বুজি ল'বি মই বুজি নাপাওঁ বাৰু এই আৰু আছিল এনেকুৱা জংঘলৰ পৰা আনিছিল আগতে এনেকুৱা আছিল তাৰপিছত বৰ্তমান এনেকুৱা হ'ল মই নাজানিম মই আৰব্বী নাজানো মোৰ দ্বাৰা নহ'ব এইটো মানে বুজি পা মোক অলপমান সেয়া পূৰা চাই লওঁ গাইছ এটা মাৰাথন প্ৰতিযোগিতা চলি আছে কোনে জইন কৰা মোক কবি এইয়া প্ৰাইজ দিয়া হ'ব দে কিবা এটা বিনামূলীয়ামতে দিয়া হ'ব সেয়া দৌৰা প্ৰতিযোগিতা চলি আছে মোৰ লগত যোগাযোগ কৰিবি কোনে দৌৰা লিষ্টটো দি দিবি হা ধুনীয়া বস্তু গেম জ'ন এইটো চাইনিজ গেম কিবা কিবি আছে কাজডাল চাওঁ কি ধুনীয়া লাগছি না এটা মানে ধুনীয়া না কি ক'ম আৰু ন' ৱৰ্ড আমাৰ তাতে এমিৰেটছৰ চলাগিলাক যে পিন্ধি থাকে এইটো অৰিজিনেল এমিৰেটছটোৰ এইটো ল'বি এতিয়া কোনে পাৰা হাবিবি আল্লাহ হাবিবি কাম দুবাই এটা চ হাবিবি মুঠতে বহুত কিবা কিবি চলি আছে আৰু এইবিলাক চাওঁ ফ্লাইট চলি আছে আৰু এইফালে মিৰৰ কিবা কিবি আছে আৰু ডুবাই মল দিছ ইজ ডুবাই মল পাইছে এইবিলাক এনেকৈ ডেক'ৰেশ্যনবিলাক কৰি মানে মোবাইলটোতে ভিডিঅ' কৰিব লাগি যায় আৰু এনেকৈ ডেক'ৰেশ্যন কৰে ৰাতি ভিউ আজি আৰু লাইট শ্ব' চাই থাকিব সময় নাই এতিয়া যাম বাই বাই বেলেগ দিনা আকৌ আহিম এনেকুৱা এটা ভিউ এনেকুৱা এটা জেগাত নকওঁ দে আৰু কিবা খাইছিলে নকওঁ
মানে লাইফত কি লাগে অলপ শান্তি আহি যা ডুবাই আহি যা কোন কোন আহিবা বাকী আছা আহি যা আহি অলপমান ডুবাই লাইফ ডুবাই নাইট বুৰ্জ খালিফা ভিউ লাইট 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 আৰু এইটো মই ইয়াতে নাই তো চলো বাই বাই বেলেগ এটা ভিডিঅ' লগ পাম আকৌ বাই বাই